Hello everyone, বহুত দিন ব্লগ দিব পৰাই নাই আসলতে গাটো একদম ভাল নাছিলে এটো কাৰণে আপোনালোকৰ মাজলৈ অহা নাই আৰু মনটো অকন ভাল নাই এনে আৰু ছোৱালীৰো গা ভাল নাই চকুৰ প্ৰবলেম হৈছে ইটো হিটো কিবা কিবি হৰহৰি সাংসাৰিক জীৱনত প্ৰবলেম আহিয়ে থাকে হয় নাই তেনেকৈ আৰু বাকি একো বিশেষ নাই বাৰু মনটো ভাল লাগি নাথাকিলে আসলে ভিডিঅ' কৰিব মন নাযায় কিন্তু আজি ভাবিলো যেহেতু ঘৰখনৰ নাম এষাৰ লোৱা বুলি যেহেতু প্ৰত্যেক বছৰ লোৱাটো আসলে নিয়ম হয় আমি সদায় ঘাই ঘৰতে লোৱা হয় সবে একেলগতে মিলি কিন্তু ভাবিলো আজি কোৱাৰ্টাৰটো এষাৰ নাম লওঁ তো ইতিমধ্যে ভকতসকল আহিলে আৰু কাম বন কৰি আজৰি হৈহে প্ৰথমতে এতিয়াহে আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ভকতসকলক চাহ তাহ দিলোৱে তাৰপিছত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ যিহেতু ঘৰৰ অকলে বহুত আহিছে এতিয়া বাহিৰত চব্জি তব্জি কাটি আছে আৰু আমাৰ ইয়াত আচলতে ভকতবৃন্দসকল ভকত আহে যিহেতু একো নোখোৱাকৈ আহে সকামখন পাতিবৰ কাৰণে সেইটো কাৰণে এসাঁজ ভাত তেওঁলোকক সদায় বনাই খোৱা হয় সেই কোনো আচলতে ভকতে নবনায় আমি ঘৰৰ মানুহে বনাই মেলি এসাঁজ ভাত জামত খুৱাই পঠাওঁ আৰু এতিয়া নাম লৈ আছে ভকতসকলে দেখাইছোঁ নাম লৈছে প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী আচলতে কোৱাৰ্টাৰবিলাক ৰুমবিলাক বহুত ডাঙৰ ডাঙৰ নহয় ন ভকতবৃন্দসকলে আচলতে মুকলিকৈ সকামখন পাতিবলৈ ভাল পায় সেইটো কাৰণে আজি বাহিৰতে ধুনীয়াকৈ চাৰিওফালে চাফ চিকুণ কৰি ধুনীয়াকৈ বেৰি বাহিৰতে আজি সকামখন পাতিছোঁ আৰু বাইদেউহঁত আহিছে চাহ দিওঁগৈ ঠিক আছে কণ্টিনিউ হৈ থাকিব মোৰ লগত আপোনালোকে দেই আজি নাম শুনাই থাকিম আমাৰ এখনৰ চকু একদম বেচেৰীজনী কষ্ট পাইছে বোলে এইটো এতিয়া দৰৱ লগাই দিছোঁ ডক্টৰে দিছে বেচেৰীজনী ইমান কষ্ট পাইছে সোমবাৰৰ পৰা পৰীক্ষা আৰু পঢ়িব চঢ়িব নোৱাৰিছে ন সোমবাৰ পৰীক্ষা এই ডক্টৰে কালি দুটা দৰৱ দিছিলে শিকিনি হ'ল বাইদেউজনীক সেইজনী কাম বন কৰি একদম ভাগৰ লাগিছে ন আমাৰ সকাম হ'লে এই সৰু বাইদেউ বৃন্দ নহ'লে নহ'ব মানে একদম চিঞৰি চিঞৰি আহিছে নাই ৰাতিপুৱা অশান্তি কৰি আছে জজৰ বহুত অশান্তি আছে ন বেটা ক'তো যাব নোৱাৰিছা ন হে ৰাম নাই বাহিৰত যাব নিদিওঁ ভকত আছে বেটা দেই বাহিৰত যাব নিদিওঁ এই চাচোন কেনেকৈ জঁপিয়াই দিছে এইটো দেখিছে এইটো বাহিৰলৈ যাব লাগে অশান্তি নিদিওঁ এটা নিদিওঁ শুই থাকক বেটা বহুত মানুহ আহিছে দেই যাম গ্ৰহণ কৰি এইদৰে শক্তি দিয়ে আত্মসাত প্ৰাৰ্থনা কৃষ্ণ আও হৰি ৰাম হৰি কৃষ্ণ বালিতে বগলী একদম পুৰা গৰম হৈ আছে আজি ওলাব লাগিব যে শুই থাক আজি শাস্ত্ৰতম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে বাদ কৰি নাম লৈছে ভকতসকলে জজু আহিছে কাৰণে বাৰে বাৰে দৰজাখন বন্ধ কৰিবলৈ হৈছে তাৰ বহুত কষ্ট হৈছে খুব বাহিৰত ঘূৰি ফুৰে যে এটা কষ্ট হৈ যায় আছে ঘৰখনৰ
যেতিয়া ভকতবৃন্দৰ এষাৰ নাম গোৱা হয় সঁচাকৈ মনটো ইমান ভাল লাগে, বহুত ভাল লাগে। এইফালে মাছ ফ্ৰাই হৈ আছে ভকতৰ কাৰণে। আমাৰ এবাৰ ভকতে মাতিলে ধুতিখন পিন্ধে, আকৌ খোলে, আকৌ পিন্ধে, এইবোৰ কৰি আছে হয় নাই? বিৰাট ইচ্ছা ভকতক ধুনীয়াকৈ এসাঁজ বনাই খোৱা ন, হয় নাই? আকৌ মাত নামাতে দেখিছে, আকৌ মোক কমেণ্ট আহিব তোমাৰ হাজবেণ্ডে মাতে নামাতে। আৰু এইফালে কালা চশমা, উপায় নাই ঘৰৰ ভিতৰতে ছানগ্লাছ, গা ভাল নাই। হাঁহ মাংস কোমোৰা বনি আছে, মই নুচোঁ, মই এইটো কাৰণে নুচোঁ যে তেওঁ ধুনীয়াকৈ বনাই আছে ভকতৰ কাৰণে বনাওক, হয় নাই? আপুনি বৰষুণ দিছিলে, বতৰটো এতিয়া ভাল কৰিছে দেই। ইয়াতে বাহিৰত তাৰমানে চব্জি বহুতে কাটি মেলি ভিতৰত বনাইছেগৈ। আচলতে আমাৰ ইয়াত ভকতৰ নিয়মবিলাক আপোনালোকৰ ফালে কেনেকুৱা হয় জনাবচোন। যদি চোৱা হয় তেনেহ'লে ভকতে বনায়, কিন্তু এনেই আৰু নাম লোৱা হ'লে মানে এসাঁজ ভাত ভকতক ঘৰৰ মানুহে বনাই খাব পাৰে, সেইটো কাৰণে আমাৰ এওঁ বনাইছে। কিন্তু মই তাত বাৰু এনেই চোৱা চিতা কৰা নাই, বাকী ভকতৰ চাহ তাহ দি আছোঁ। এতিয়া যাওঁ, নাম থ'বলৈ হ'ব আৰু নাম লৈ আছে। মই একদম পিছফালৰ পৰা আপোনালোকৰ ভিডিঅ' কৰি আছোঁ। মোৰ মৰমৰ ভিনদেউ ইমান ধুনীয়া নাম গায়। এইফালে দাইদেউ প্ৰসাদ ভাগ কৰি আছে। নাই বাবা দেই আপুনি ভকতবৃন্দসকলে ভাত খাইছে। আলিয়াৰ মানে চকুৰ যে অসুখ হৈছে, সাংঘাতিক কষ্ট পাইছে বেচেৰি। আৰু অথনি ভকতে ভাত খোৱাৰ পিছত ভিডিঅ'টো কৰাই নহ'ল, মানে কি তাৰপিছত আমি ভাত খাব ল'লোঁ আৰু এইফালে কাম চাম কৰি মেলি বহুত বিজি হৈ গ'লোঁ। আৰু এতিয়া কাম চাম কৰি আজৰি হৈ এতিয়া 7টা বাজিলে ন, বহুত কষ্ট পাইছে। ৰাতিখন ছানগ্লাছ পিন্ধিবলগীয়া হৈছে। এতিয়া গা পা ধুই অকণমান আজৰি হৈছোঁ, আকৌ তথাপিও কেইটামান কাম আছেই। অলপ প্ৰসাদ অকণমান থাকিলে সেইখিনি ঠিক কৰিবলৈ আছে, আকৌ আৰু আলহী অহা কথা আছে। অলপ এতিয়া আহে নাহে নাজানো পাইছে দেই, অহাৰ কথা আছে তেওঁলোক। আমাৰ বৌহঁত ইয়াৰ আগত ফ্ৰণ্টত আছিলে যে তেওঁলোক, বৌহঁতি গাটো ভাল নাছিলে, দিনত আহিব নোৱাৰিলে। সেয়া চকুটুকু সোমাই গ'ল চব। যি কি নহওক, ঘৰত সকাম এখন পাতিলে সঁচাকৈ মনটো ইমান বেছি ভাল লাগে, একদম যেন চব বস্তু ক্লিন হৈ গ'ল, মানে ভাল হৈ গ'ল নিচিনা লাগে। আৰু মোৰ ছোৱালীজনী ইমান চকু পৰিছে, ৰ'ব দেই দেখাওক বেচেৰীজনী। এইজনী ৰাত কবি চশমা মোৰ ছোৱালীজনী, তাই এক্সাম আছে, সোমাব দিব পাৰে নোৱাৰে নাজানো আৰু দেই। পুৰিছে বেটা, ৰ'বা মই আকৌ গৰম পানী লগাই দিছোঁ দেই। চকুত বোলে কুহুমীয়া গৰম পানী নিমখ দি সেকিলে ভাল হয় বুলি কৈছে। তাকে ছোৱালীজনীক অকণমান কুহুমীয়া গৰম পানী অকণমান দি দিওঁ। চকুকেইটা কি ভূতটো নিচিনা লাগিছে, নাই মানে একো। কাজল লগাইছিলোঁ দিনত, এতিয়া একদম পুৰা লেতেৰা দেখিছে। তাইক দি লওঁ, বেচেৰী ইমান চকুটো পৰিছে নহয়। কুহুমীয়া গৰম পানী নিমখ অলপ দিলে ভাল বুলি চবেই কৈ আছে, আৰু তেনেকৈয়ে লগাই আছোঁ। এইফালে লাইটটো কেলৈ এনেকুৱা দেখিছে। আৰু সেয়া সেক দি লওঁ দেই। এইফালে আমাৰ ফ্ৰিজটো আজিহে বেয়া হ'ব পালে, ইমান বস্তু ফ্ৰিজত ভৰাব আছে নহয়, গাখীৰৰ পৰা আদি কৰি। মেকানিক মাতিছিলোঁ, এতিয়া আহিছে নেকি। নাই আহা, মামীয়ে গা ধুলোঁ। আমাৰ ফ্ৰণ্টৰ ঘৰ আজিকালি নতুন মানুহ আহিলে না, বৌহঁত গুচি গ'ল যে। এইফালে আমাৰ কৃষ্ণ বাইদেউ আহিলে, নতুন মই ফ্ৰণ্টৰ ঘৰ মুনুহঁতে যে মোক মামী মাতিছিলে, এতিয়া তাহাঁতিও মোক মামীয়ে মাতিব লাগে। আমি আকৌ ৰিলেটিভৰ আহিলোঁ ন, আকৌ লগ পালোঁ। মই মামীয়ে থাকি গ'লোঁ আৰু। এই বহাগে দেই, মই আলি আকৌ চকুটো সেক দি লওঁ। ঠিক আছে। ফ্ৰণ্টৰ ঘৰ দীপাংকৰ লগত পাগল, একদম পূৰা বহি লৈছে। তাক দেখিলে পগলা হৈ যায়, একদম বহি লৈছে পূৰা ওচৰত আহি। ব্লগটো আজি ইমানতে সামৰোঁ। বাচন চাচন ধুই মেলি আজৰি, আৰু কেইটামান বাচন আছে।
চাহ খোৱা কাপ কেইটামান আছে, এইকেইটা ধুবলৈ আছে আৰু অকণমান ইফালে সিফালে কৰিব আছে। এতিয়া তৃষ্ণাহঁত আহিছে, অলপ লেকচাৰ দি লওঁ দেই। ৰাতি বস্তু শুনওছোঁ তাহাঁত আজি ৰাতি বোলো তোমালোকে ইয়াতে ভাত খাবা, তাহাঁতকো মাতিছোঁ ইয়াত ভাত খাবৰ কাৰণে, অকলে অকলে ভাল নালাগে সেয়াই আৰু বহুত দিন ব্লগ দিয়া নাই। আহিম মই আপোনালোকৰ ওচৰলৈ আকৌ ধুনীয়া এটা ভিডিঅ' লৈ। আজিলৈ আহিছোঁ, বাই বাই। এটা আমাৰ জ'জ'